তো হেল্ল' বন্ধুসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ চবে ভালেই আছে। আকৌ এবাৰ আহি গৈছোঁ নতুন এটা ভিডিঅ' লৈ। তো কি কৰিম আৰু, মামাৰ লগত আহিছিলোঁ কাম কৰিব অৰুণাচল, মানে চৌখাম পৰে। তো আহিছোঁ, তো চাবছে পূৰা হাবি মানে। তো মই উল্টা ফালে গৈছোঁ, মানে ইফালে ঘূৰি গ'লে কোলা হৈ যায়গৈ। তো সেইটো কাৰণে এনেকৈ কৰি ভিডিঅ' বনাইছোঁ। তো আপোনালোকে চাই চাব পাইছে এফালে, এইটো ওপৰত আমি থাকোঁ। এইফালে পূৰা হাবি। এইফালে চব কলগছ ইমান। যাম আজি একফালে যাম মানে। তো এতিয়া মানে ৰুমৰ তলত থিয় হৈছোঁ। ইয়াত মানে বেলেগ দুজন থাকে। তো ভাবিলোঁ সৰু মৰুকৈ ভিডিঅ' এটা বনাই দিওঁ, যাতেকৈ টাইমো নাপাওঁ আজিকালি বনাবলৈ ভিডিঅ'। তো কাম কৰিব লগা মানে কাম কৰোঁ, তো অলপ চলপ তো ৰাতি ছুটি হয়, সেইটো কাৰণে বনাব নোৱাৰোঁ ভিডিঅ' আৰু। তো আপোনালোকে চাওক আৰু ছাবস্ক্ৰাইব কৰি দিব। এফালে চাইছে, ৰ'ব আপোনালোকে ভালকৈ দেখাই কিমান হাবি। আৰু আমাৰ লেট্ৰিনটো সেইটো আমাৰ লেট্ৰিন। তো ইয়াত চাব পাইছে ইমান ধুনীয়া পানী, একদম চফা পানী, খাব পৰা নিশা একদম চফা পানী হয় কিনি। এইফালে পূৰা হাবি চাব পাইছে, একদম চফা পানী। মই কৈছোঁ ন, একদম খাব পৰাকৈ। চক ইমান চফা পানী, একদম খাব পৰাকৈ এইবোৰ। চাব পাইছে পূৰা হাবি। এইটোত আমি থাকোঁ ওপৰত। বলক আমি ওপৰত যাওঁ। বৰ্তমান এতিয়া মই ওপৰত গৈ আছোঁ ৰুমত। আজি মানে মামাৰ লগত যাম। মামাই ক'লে মোৰ লগত যাবিতো, সেইটো কাৰণে মোক ক'লে ৰুমত থাক দে, মই আহি আছোঁ। তো ৰ'ব, আগত মামাৰ মোবাইলটো চাৰ্জত দি লওঁ, নহ'লে ক'ব নহয় কি কৰিছিলি মোবাইলটো চাৰ্জত হোৱা নাই। সেইটো কাৰণে লগাই লৈছোঁ, ৰ'ব। গুজ্জা আবে কাৰেণ্টে নাই বাপেকে হো। তো চাব পাইছে আমাৰ ৰুম এইটো। ইয়াত মামা হৈ, ইয়াত মই শুওঁ। আগত শুই লওঁ। তো আপোনালোকে চাই ভিডিঅ'টো ভাল পাব, চাই কেনে পাইছে সেইটো ক'ব, ভাল পাইছেনে। আজি অলপ বগা বেছিকৈ লাগিছে নি কেনেবাকৈ, ক'বচোন কমেণ্টত। এইফালে নাচাব, সেইটো মোৰ জাঙিয়া হয়, নাচাব আপোনালোকে। নজৰ চজৰ দি দিব। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। ওপৰৰ পৰা চক ইমান ধুনীয়া, সেউজীয়া হৈ আছে, ইমান ধুনীয়া। চাব পাইছে, সেইটো এইটো নহয়, এইটো চাইছে যে, এইটো পানী আছে যে, সেইটো মালিকৰ পুখুৰী হয়। ঢেৰ ডাঙৰ বোলে মাছ আছে, ঢেৰ মাছ আছে। সদায় মাৰে, সদায় খায়, আমাক দিয়ে মানে। আমি একো নাখাওঁ, আমি ইয়াত কাটোতে মেলোতে ঝেমেলা আছে, সেইটো কাৰণে আমি নলওঁ। তো এতিয়া কিনো কৰিম, বহিয়ে ভিডিঅ' বনাই আছোঁ আৰু আপোনালোকে চাই থাকক। হাবিৰ সিফালে আছে মালিকৰ হোটেল মানে ডাঙৰে হোটেল আৰু ক'ব গ'লে, গম পাইছে আৰু। তো চক আপোনালোকে, কিমান ধুনীয়া নাজাৰা। এই ভিডিঅ'টো বেছি ডাঙৰ নকৰোঁ, সৰুৱে কৰোঁ, মানে সৰুৱে বনাওঁ আৰু।